হে গাইজ, আন এটি নতুন ৰেচিপি লৈ মই ইয়াস্মিন আপোনালোকক সকলোকে মোৰ ইয়াস্মিন ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আন এটি নতুন টেষ্টি ৰেচিপি লৈ আহিছোঁ। মাছেৰে বনোৱা ভোল কচু টেষ্টি তৰকাৰী। ভোল সকলোৰে প্ৰিয়, মোৰ বহুত প্ৰিয়। আশা কৰিছোঁ আজিৰ এই ৰেচিপিটো আপোনালোকে ভাল পাব। কমেণ্ট কৰি নিশ্চয় জনাব। বনাই আপোনালোকেও ট্ৰাই কৰি চাব। গতিকে আহকচোন আজি এই ৰেচিপিটো বনাবলৈ চেষ্টা কৰোঁ। আপোনালোকে দেখিছে মই তিনিটা জহা ভোল লৈছোঁ, তিনিটা জহা ভোল লৈছোঁ আৰু এটা কচু। মই এতিয়া সৰু সৰুকৈ মই যিখিনি কাটি ল'ম এনেকৈ মই বনাওঁ। এনেকৈ অলপ আপোনালোকক কাটি দেখাই লৈছোঁ। দুই ধৰণৰ কাটি আপোনালোকে ফালি ল'ব। কৰি মেলি পেনখন গৰম হ'ব, ইয়াতে তেল দি দিলোঁ, মিঠাতেল। এতিয়া মাছখিনি ফ্ৰাই কৰিম। এয়া মোৰ মাছখিনি ফ্ৰাই হৈ গ'ল। এতিয়া মই মাছখিনি প্লেটত থ'ম। প্লেটত থৈ এতিয়া তেল দিলোঁ আৰু মোক ভোল কচু মাছৰ তৰকাৰীখিনি বনাবলৈ ইয়াত মই লৈছোঁ এটা মিডিয়াম চাইজৰ পিঁয়াজ, এয়া অলপ ধনিয়া গুড়ি, এয়া মছলা, এয়া সোৱাদ অনুসৰি নিমখ, আৰু এয়া আদা পেষ্ট, নহৰু পেষ্ট, ৰেড চিলি আৰু হালধি পাউডাৰ। এয়া মই কেৰাহীখনত পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি ভাজি ল'ম। এনেকৈ খাই বহুত ভাল লাগে। আপোনালোকে এবাৰ টেষ্ট কৰি চাব পাৰে। পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। মই এতিয়া ইয়াত মছলাখিনি দিম। এতিয়া মই ইয়াত ভোল আৰু কচুখিনি মছলাখিনিত দি দিছোঁ। মই এতিয়া এইখিনি ভাল ধৰণে লৰাই ঢাকনি এখন দি ঢাকি দিম। এয়া চাওক কিমান ধুনীয়া হৈছে তৰকাৰীখিনি। ভোল আৰু কচু তৰকাৰী। মাছখিনি দিম। তাৰপিছত কচু ধুনীয়াকৈ সিজি গৈছে ইয়াত। অকণমান এতিয়া পানী দিম। পানী দি অকণ উতলিবলৈ দিম। উতল অহাৰ পাছত মই মাছখিনি
ইয়াত দি দিম। ইয়াত মাছখিনি দি দিম অলপ উতল অহাৰ পাছত। এতিয়া মই ইয়াত মাছখিনি দি দিম, দি পেলাই অকণমান ঢাকি দিম। তাৰপাছত মোৰ তৰকাৰী ৰেডি। দেখিছেনে? এয়া চাওকচোন কিমান ধুনীয়া হৈছে, দেখিছেনে? এয়া মোৰ চব্জি হৈ গ'ল। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব কচু আৰু ভোল মাছৰ তৰকাৰীকণ। এয়া মোৰ তৰকাৰী ৰেডি হৈ গ'ল। মাছ কচু ভোল হৈ গ'ল ৰেডি। আজি আপোনালোকে মোৰ এই ৰেচিপিটো চাই ভাল পাব বুলি, যদিহে এইধৰণে আপোনালোকে বনাই খোৱা নাই তেনেহ'লে ট্ৰাই কৰি চাব এবাৰ। আৰু যদি নতুন কোনোবাই মোৰ ভিডিঅ'টো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক, ভাল থাকক। বাই বাই।